बाक्सायाव ड्राग्सनि हेंथायै एबसुआ सांग्रांथियारि मटरसाइकेल रेली खुंदों। सानथामनि हाबाफारिजों जागायजेनदों एबसुनि बे मटरसाइकेल रेलिया। एबसुनि आफादगिरि दिपेन बर'नि दैदेननायाव बाक्सा जिल्लानि सालबारिनि सामथाइबारिनि उनाव दिनै मसलपुरनि 1 नं दिहिरानिफ्राय मोनब्रै आयदानि सायाव सांग्रांथि लाबोनायनि थांखिजों बे मटरसाइकेल रेलीखौ लानाय जादों। लाइमोन जोलैखौ फोजोबस्रांनायनि लामाजों दैदेनलांनाय ड्राग्सनि हेंथायै सांग्रांथि सोमजिहोनायजों लोगोसे गोजोन गोरोबथा बायदियै जोबथेसालियाव थानाय एनडिएबिफोरनि सोद्रोमाफोरखौ उदां खालामनाय आरो हा संरैखाथि होनानै ट्राइबल बेल्ट आरो ब्लकनि 6थि फारिलाइनि हानि सोमोन्दै सांग्रांथि आरो बिटिआर हालामाव सोलोंथाइनि गेजेरजों सुबुं सम्पद दानायनि थाखाय बे मटरसाइकेल रेलीखौ लानाय जायो। बे मोनब्रै आयदायाव रायजो राजाफोरखौ सांग्रां जानो खावलायनायजों लोगोसे सरकारा गोनांथि होनांगौनि दाबि दैखांदों एबसुनि आफादगिरि दिपेन बर'आ। जिल्ला फरायसालिफोरावबो हाबनानै सांग्रांथियारि मेलबो खुंदों फरायसा आफादा। निखिल बर' ছাত্ৰ সন্থাৰ উদ্যোগত গণ সজাগতা অভিযান আমি কাৰ্যসূচী অব্যাহত ৰাখিছোঁ। প্ৰথমে আমাৰ চিৰাং জিলাত হৈছিল, ইয়াৰ পিছত কোকৰাঝাৰত হ'ল আৰু যোৱাকালিৰ পৰা আমি বাক্সা জিলাত খাৰিজাৰ পৰা আৰম্ভ কৰি আজি দ্বিতীয় দিন আৰু আমি নিকাচিত আহি পাইছোঁহি। অহাকালি আমাৰ গড়েশ্বৰত এই কাৰ্যসূচী সমাপ্ত হ'ব, তাৰপিছত ওদালগুৰিত আমি এণ্ট্ৰি কৰিম। 4টা মূল বিষয়বস্তু লৈ পেলাই আমি এই কাৰ্যসূচী অব্যাহত ৰাখিছোঁ। প্ৰথম কথাটো হ'ল যে মাটি বাৰী বা ভূমিৰ ওপৰত আমাৰ জনজাতি বা জনগোষ্ঠীয় লোকসকলৰ এটা সজাগতা বৃদ্ধিৰ কাৰণে আমি এইটো হাতত লৈছোঁ। জনজাতি বেষ্টনী আবেষ্টনী যোনটো ৰক্ষা কৱচ হয় ট্ৰাইবেল বেলেন ব্লক, ইয়াৰ ওপৰত এতিয়াও আমাৰ মানুহখিনিয়ে সজাগ আৰু সচেতন নহয়। আৰু এই ক্ষেত্ৰত চৰকাৰো যিখিনি ৰক্ষণাবেক্ষণ দিব লাগে, যিখিনি তেওঁলোকে ইয়াত ৰক্ষা কৰিব লাগে, সেই কথাটো লৈ আমি চৰকাৰক আহ্বান জনাইছোঁ, দাবী জনাইছোঁ। দ্বিতীয় কথাটো হ'ল যে গুণগত শিক্ষা, ভাল শিক্ষা আৰু ছাত্ৰ ছাত্ৰীসকলৰ মানৱ সম্পদ গঢ় দি পেলাই তেওঁলোকক জীৱনত সংস্থাপন দিয়াৰ এটা লক্ষ্য উদ্দেশ্য লৈ পেলাই আমি চৰকাৰ সমাজ আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এটা গণ সচেতনতা বৃদ্ধি কৰাৰ কাৰণে এইটো কাৰ্যসূচী লৈছোঁ। 3 নম্বৰ বিষয়টো হ'ল যে সমাজ বিৰোধী বা সমাজৰ বেআইনী যিবিলাক কাৰ্যকলাপ, ড্ৰাগছ, মদ, ভাং, জুৱা বা ডাইনী প্ৰথা বা বাল্য বিবাহ আৰু মানুহ সৰবৰাহ, এইবিলাক সমাজত এতিয়াও চলি আছে। বিভিন্ন পৰিৱেশত ড্ৰাগছৰ ভয়াৱহতাৰ কাৰণে আজি প্ৰায় পৰিয়ালবিলাক ধ্বংস হৈছে, আমাৰ নৱপ্ৰজন্মৰ জীৱন আধৰুৱা হৈছে। তো এই বিষয়বস্তু সমাজৰ মাজত আমি লৈ গৈছোঁ আৰু যিবিলাক আমাৰ গাঁও মানে কমিটি আছে বা ধৰ্মীয় যিবিলাক সংগঠন আছে তেওঁলোকেও আগভাগ ল'ব লাগিব। আধ্যাত্মিক চিন্তাৰে ছাত্ৰ ছাত্ৰী বা নৱপ্ৰজন্মক গঢ় দিব লাগিব, এইটো কথা আমি ৰাইজক কৈ আহিছোঁ। 4 নম্বৰ বিষয়টো হ'ল যে শান্তি চুক্তি হৈ গ'ল আৰু শান্তি চুক্তিৰ পিছতো বহুখিনি নেতা আৰু কেডাৰ, সন্মানীয় ৰঞ্জন মেমাৰীকে ধৰি পেলাই আন কেডাৰ নেতা 60-70 জন এতিয়াও জেলত আবদ্ধ হৈ আছে আইনী মেৰপেচ বা আইনী জটিলতাৰ কাৰণে। তো তেখেতসকলক মুক্তি দিব লাগে আৰু তেখেতসকলক মুকলি আকাশত ওলাই দিব লাগে, তেতিয়াহে শান্তিৰ বাস্তৱ অৰ্থ ইয়াত বাস্তৱত ৰূপায়িত হ'ব। তো এই 4টা বিষয়বস্তু লৈ আমি গাঁৱে ভূঞে আমি সোমাইছোঁ, ৰাইজৰ লগত আমি আলাপ আলোচনা কৰিছোঁ, ছাত্ৰ ছাত্ৰীক লগ ধৰিছোঁ আৰু বিপুল সঁহাৰি আৰু আদৰণি আমি ৰাইজৰ পৰা পাইছোঁ। আহি থকা দিনত ইয়াৰ এটা সুফলাফল পাম বুলি আমি দৃঢ় বিশ্বাসী আৰু আশাবাদী। ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি স্পষ্টকৈ কৈছোঁ যে 8,000 যি পদ মানে ৰেগুলাৰ ভেকেণ্ট পষ্ট যোনটো বিলুপ্তিকৰণ, সেই বিষয়টো লৈ আমি আমাৰ প্ৰতিক্ৰিয়া আমি ব্যক্ত কৰিছোঁ যে ইয়াৰ দ্বাৰা আমাৰ ক্ষতি হ'ব। মাতৃভাষা মাধ্যম, বড়ো মাধ্যম, অসমীয়া মাধ্যম ইয়াত ক্ষতি হ'ব আৰু চাকৰি পোৱা পদ বন্ধ হ'ব। এতিয়া চৰকাৰে এই 8,000 পোষ্টৰ এগেইনষ্টত তেওঁলোকে তাত লিখিছিল যে ফাইনেন্সিয়েল নিউট্ৰেলিটি আৰু ষ্টেট পুলৰ যিবিলাক শিক্ষক তেওঁলোকক এডিশ্যনেল বেনিফিট দিয়া। তো শিক্ষামন্ত্ৰী ডাঙৰীয়াই মানে স্পষ্ট কৰিছে তেওঁ যে এই 8,000 যি মানে পদ, সেই পদৰ এগেইনষ্টত ষ্টেট পুলক অলৰেডি এপইণ্টমেণ্ট দিয়া হৈছে আৰু এপইণ্টমেণ্ট দিয়াৰ কাৰণে এই 8,000 পদটো এতিয়া কাৰ্যক্ষম হৈ থকা নাই। তো ইয়াৰ কাৰণে এইটো এটা অফিচিয়েল আৰু এডমিনিষ্ট্ৰেটিভ কনভিনিয়েঞ্চিৰ কাৰণে এইটো বিলুপ্তিকৰণ কৰা হৈছে বুলি তেখেতসকলে আমাক জনাইছে। এই ক্ষেত্ৰত
কোনবিলাক কথা কিমান দূৰ সঁচা কোনবিলাক মিছা বা ইয়াত বাস্তৱ মানে ভৱিষ্যত কি মানে এটা প্ৰভাৱ পেলাব ইয়াৰ ওপৰত আমি আলোচনা বিলোচনা কৰিম আৰু চৰকাৰক আমাৰ চিঠি আমি প্ৰেৰণ কৰিম আৰু ইয়াক লৈ পেলাই যিখিনি এটা যি সমস্যাৰ সৃষ্টি হ'ব সেইটোলৈ আমি চৰকাৰৰ লগত আলোচনা কৰিম আৰু ইয়াৰ ওপৰত চৰকাৰে আমাক স্পষ্টকৈ বুজাব লাগিব